ও গাইছ বান্দর মানুহ আমার পিছে পিছে আহি আছে কল দিছো না আন্ধকে মাৰ লাইন পাচ্ছি তে মাৰ লাইন পাচ্ছি চানা চানা বান্দর জয় শ্রীরাম গাইছ এই পিছফালেও আছে মোবাইলটো ভয়ে লাগে নিবা বঢ়িয়া এই বুম লাগছে বান্দর কেইটা চাই গাইছ বঢ়িয়া আৰু দিবা মন যায় গাইছ আজি মৰিবা লাগিব বেছি দূৰ নাই আৰু 800 মিটাৰ মান আছে বঢ়িয়াকৈ যাব লাগে এতিয়া হাই গেছ ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ' লৈ আশা কৰিছোঁ আপোনালোকৰ চবৰ খবৰ ভালেই ফাইনেলি হ'বলৈ যায় আছে গাইছ আজি হাজো ৰাইড মই কোৱা নাছিলোঁ আপোনালোকক ৰাইড যাম আমি যাম গাইছ হাজো চাইকেল ৰৈ ইয়াৰ পৰা পূৰা আপ ডাউন কৰাতে 100 কিলোমিটাৰমান হ'ব এতিয়া বঢ়িয়াকৈ যাই থাকিব লাগে বাকীকেইটাই আহিছে কেইজন চলি যাম আমি বঢ়িয়াকৈ আপোনালোকক বঢ়িয়াকৈ তাতে দেখি দিম মই এতিয়া পূৰা গা চা ধুই ল'লোঁ এতিয়া 5টা বাজিল এতিয়া বঢ়িয়াকৈ চাইকেল টাইকেল উলিয়াই থৈ দিছোঁ এতিয়া আৰু যাই থাকিব লাগে ফুল ধামাকা ভিডিঅ' হ'ব আপোনালোকে এবাৰ মৰম দিব ভিডিঅ'টো শ্বেয়াৰ টেয়াৰ গোটেইখিনি কৰি দিব এতিয়া মই যাই থাকোঁ বাকীকেইটাক তাতে গেলি পলক যাত্ৰা আৰম্ভ কৰোঁ চাগে তিনিটা যা আছে ধুমৰত মই এতিয়া যা আছোঁ পূৰা চাইকেল লৈ এই ট্ৰাক এখন আহিছে যাত্ৰাৰ আমাৰ যাই কিনে ট্ৰাক আহিছে তিনজন যা আছে এতিয়া বঢ়িয়াকৈ যাই থাকোঁ এতিয়া হাৱে ইফালে গৈ প্ৰায় 3 কিলো 3.5 কিলোমান আমাৰ হাৱে হ'ব এতিয়া বঢ়িয়াকৈ যাই থাকোঁ বলক হাৱে গেলি তিনিটা লাইন হৈ গৈছোঁ বঢ়িয়াকৈ মই 4টা বঢ়িয়াকৈ যাই থাকোঁ এতিয়া বলক তো গাছ হাৱে পাই গ'লোঁ এতিয়া আন্ধে পূৰা আগে যা আছে তো বুঢ়াদিয়া নদী আমি বুঢ়াদিয়া নদী পাই গৈছোঁ এতিয়া বঢ়িয়াকৈ যাই থাকিব লাগে পূৰা 4 কিলোমিটাৰ মান আহি গ'লোঁ তাৰ পৰা যাত্ৰা আমি যাই থাকিব লাগে ঠাণ্ডা লাগিছে হাৱা মাৰি আছে এইটো জয় দেখা আমি যাই বনাই কি ক'ম আৰু 7:30 মানুহ 5টা লাগিব লগা হৈছে এতিয়া 5:30 বাজি গ'ল এইখিনি আহোঁতে 3.5 কিলোমিটাৰ আৰু হাজো ক'ৰবাত আছে গাইছ ক'ৰবাত এতিয়া বঢ়িয়াকৈ যাই থাকিব লাগে গাছ হাৱেৰ পৰাই পাৰ হৈ গ'লোঁ এতিয়া ট্ৰেইনৰ ৰাস্তাত কি কৰিব লগা হৈছে আপুনি কি চাইকেল লাগিব লগা হৈছে এই হন্দি যে আছে হন্দি এতিয়া ব্ৰিজৰ তলত চাইকেল লাগিব লগা হৈছে আমি এটা যদি ভাগাৰখিনি খেদক আৰু হাজোক গেলি যাম কি কবি চাইকেল লাগি কিবা আহিছি বোলে এই যাওক যি বাপৰে বাপ গাইছ যাওঁ বলক দাঙি দাঙিব নোৱাৰোঁ তো গাছ হাৱেৰ পৰাই চিধা কিনে আমি এতিয়া বৰপুৰা চুকেৰি সোমাই কিনে এইটো ৰাস্তাৰে সোমাই গৈছোঁ এইটোদি ডাইৰেক্ট আমি এতিয়া যাম নলবাৰীত টাউন উঠি কিনে ডাইৰেক্ট হাজো হোৱাৰ লাইন ওলাই ল'ম এতিয়া বঢ়িয়াকৈ যদি যাই থাকোঁ বলক এই দৈ আগত যা আছে পেডেল মাৰিছে আৰু আহিছে না চলি পেডেল মাৰিব আহিছে না চাপজ চাইকেল দুটা যাই আছে এটা এতিয়া মহাকাল চহাকাল পিন্ধি সিবিলাকে ভক্তিমূলক যাব গাইছ এই আগত যা আছে এতিয়া বঢ়িয়াকৈ যাই থাকোঁ ফুল বিকা এটা আস্তে কৰি লাভ নাই কাৰণ দেৰি হৈ গ'ল আমাৰ বঢ়িয়াকৈ যাই থাকিব লাগে এতিয়া তো গাইছ এতিয়া আমি বঢ়িয়াকৈ যাই থাকিব লাগে নলবাৰীত টাউন এৰি থৈ আহিলোঁ এতিয়া আমি পূৰা হাজো চাইড লৈছোঁ এনে পূৰা তিনিৱে যাই আছে আগে এই মহাকালো আগে যা আছে মই পিছে যা আছোঁ এতিয়া বঢ়িয়াকৈ হাজো চাইড গ' টু হাজো ইয়াৰ পৰা পূৰা আমাৰ 35 কিলোমিটাৰমান আছে আমি পূৰা 15 কিলোমিটাৰমান আহি গ'লোঁ ঘৰৰ পৰাই এতিয়া বঢ়িয়াকৈ যাই থাকিব লাগে বলক গাইছ চাহৰ শখ লাগিছে তিনিৱে তাতে দোকান বিচাৰি আছে পুৱা কিবা চাহৰ শখ লাগিছে এতিয়া হাজো যাব লাগে মানুহ তাতে চাহ খায় খাই সি আগত দোকান বিচাৰি আছে ই আগত একদম দোকান বিচাৰি আছে অলপ যাই থাকোঁ কিবা এখন দোকান মালি ভাল আছিল একদম বিচাৰি আহি পালোঁ গাইছ এখন হোটেল বঢ়িয়াকৈ এতিয়া চাহটো খাব লৈছোঁ ইয়াতে মই পুৰা এটা মিঠাই আলু গাখীৰ চাহ কাপ লৈছোঁ ইও লৈছে ইও গল্লা খাব ইফালে চাহ এটা নাখে বঢ়িয়াকৈ চাহটো একবাৰ ফটো মাৰিব লাগে বা চচমা মাৰি চলি চাউলেও তথ্য হয় তো গাছ বঢ়িয়াকৈ চাহ এটা খাই ল'লোঁ এতিয়া আমি বঢ়িয়াকৈ যাই থাকিব লাগে এটা চাইকেল টাইকেল আছে এইও আছে এতিয়া বঢ়িয়াকৈ যাই থাকোঁ চিধা এতিয়া চাইকেলত উঠি ল'ব লওক আৰু ক'ৰবাত পুৰি ঘুগনি খাব লাগিব ৰখি কিনে ইয়াতে আমাৰ চাহ দি নহয় আৰু পুৰি ঘুগনি খাব লাগিব এতিয়া যাই থাকোঁ এখন পুৰি ঘুগনি দোকান বিচাৰিব এতিয়া আগে তাৰপিছত আৰু ফাৰ্মাচী বিচাৰিব লাগিব কাৰণ গেষ্টিক উঠিব না সেইকাৰণে ফাৰ্মাচীখনো লাগিব আমাক এতিয়া বঢ়িয়াকৈ যাই থাকোঁ ইয়াতে আমি ৰাস্তাতে যাই থাকোঁতে এটা কলৰ বেপাৰী পালোঁ মানে হাজোত বান্দৰ থাকে না বান্দৰৰ কাৰণে বঢ়িয়াকৈ কল লৈ লওঁ সেই তেন্তে চাই আছে আমি নাখাওঁ আমি বান্দৰক খুৱাম
আশা কিমানকৈ 4 আশাই ল বঢ়িয়াকৈ 4 আশা লৈ লওঁ 4 এতিয়া তাকিলে যাই থাকোঁ লৈ কিনে তো গাছ আহি আৰি গুচি পাই গ'লোঁ এতিয়া যাই আছে এনতে আজি বতৰটো ভাল লওক ৰাইড কৰা বতৰ বঢ়িয়াকৈ যাই আছোঁ এতিয়া আৰি গুচি চক পাৰ বলক যাই থাকোঁ হা বলক এই যা আছে তাৰ ভোটা লাগছে আগে আগে যা আছে গাছ আৰি গুচি পাৰ হৈ কিনে আমি অলপমান এটা জিৰাইছোঁ এতে পেচাব কৰিব ধৰিছি ই কিবা কৰি আছে এতিয়া বঢ়িয়াকৈ অলপ পেচাব চেচাব কৰি লওঁ ইমান দূৰ আহিলোঁ গাইছ আমি কিমানমান আহিলোঁ 35 মান আহিলোঁ দিয়ক ঘৰৰ পৰা একদম 35 মান আহিলোঁ আহি কিনে এতিয়া পূৰা জুগলি যাব লাগে ইবাগে চিধা পূৰা 12 কিলোমিটাৰ আছে পূৰা যাই থাকিব লাগে এতিয়া আমি ইয়াতে পুৰি খাব লৈছোঁ গোটাই গোটাই ইয়াতে পূৰা পিঁয়াজ চিয়াজ পুৰি চুৰি দিছি এনে তিনিয়ে খাই ল'লাকে এতিয়া পাবই আৰু বেছি নাই খাই লৈ কিনে বঢ়িয়াকৈ যাই থাকিব লাগে গাছ পুৰি চুৰি খোৱাৰ পিছত আমি এতিয়া অলপ ৰখিছিলোঁ এতিয়া গেলে ফটো চটো উঠি কিনে ময়ো যাৱাৰ এতিয়া পাগলাদিয়া নদী আছে বঢ়িয়াকৈ আমি এতিয়া যাই থাকোঁ বেছি নাই 9 কিলোমিটাৰ বঢ়িয়াকৈ যাই থাকোঁ বলক এতিয়া এখন দলং পুৰাণ দলং এখন আৰু গাইছ অৱস্থা চাইকেল চলাওঁতে চলাওঁতে ভাল কৰিব লগা হৈ গৈছে তোৰ ভাল নকৰিলি মই অলপ বঢ়িয়াকৈ পাম্প চাম্প মাৰি ল'লোঁ এতিয়া আৰু যাই থাকিব লাগে আৰু ভাল হৈছে চলিৰ পাম্প মাৰিব লগা হৈ গৈছে চলি কষ্ট কৰ জি ভিডিঅ'টো চাই আছা যদি তোৰ চাইকেল কি কৰিলে দেখছি এটা টেবলেট আনি লৈছোঁ ৰ'ব গাইছ টেবলেট খাব লাগিব নহবা মৰিব লাগিব গেষ্ট্ৰিক উঠি টেবলেট এটা খাই ল'ব বঢ়িয়াকৈ তো গাইছ যাই আছোঁ কল্যাকুছিৰ চক পালোঁ বঢ়িয়াকৈ একদম গাড়ী যাম আস্তে আস্তে যাই আছোঁ এতিয়া 9:30 বাজিল বঢ়িয়া জেগা এখিনি বম লাগছি এতিয়া বঢ়িয়াকৈ যাই থাকিব লাগে আমি ৰন্ধা আগত ৰখি আছিল মই অলপমান ৰখিছিলোঁ মানে মোবাইলটো লৈ ল'বা এই গাড়ী দেখছি গাইছ বহুত গাড়ী আছে দিয়ক ইয়াতে ৰখিছে পইচা অলপ উঠিছিলোঁ আৰু বলক গাইছ যা ডাইৰেক্ট এতিয়া যাই কিনে মন্দিৰত লগ পাম বলক আমি আহি পালোঁ হাজো মন্দিৰ এনতে কল চল চব আহি গৈছে চাইকেল টাইকেল বঢ়িয়াকৈ পাৰ্কিং কৰি ল'লোঁ এতিয়া অলপ পাই আনিছোঁ আৰু মালা কেইডালমান কিনি ল'ম এতিয়া কিনি অহাৰ পিছত বঢ়িয়াকৈ ফটো চাই বলক ফুৰি দি যাব লাগিব তো গাইছ ছাতি দিয়াৰ আগে আগে ভৰি হাতখন ধুবা আহিছোঁ বঢ়িয়াকৈ এটা কাচু আছে না গাইছ কাচু তো মাছ দেখছি গাইছ এইটো কাচু দেখা নাই বৰ্তমান এইটো শ'ল মাছ শ'ল এইটো ভৰি হাতটো ভৰি হাত ধুই আহি কিনে বঢ়িয়াকৈ পাই বঢ়িয়াকৈ কেইডালমান মালা লৈ লওঁ ইয়াতে তুলসীৰ মাৰা আৰু একদম ফুলৰ মাৰা 4ডাল লওঁ গোটাই গোটাই মিলি আৰু ইয়াতে দোকানে গাইছ ফুলৰ বঢ়িয়া লাগে যাব লাগিব এতিয়া এই ক'বাৰ আছে চেৰি চেৰিকেইটা কিনকে যাব গাইছ বাপৰে বাপ কম পাহাৰ এখন এতিয়া বঢ়িয়াকৈ যালোঁ সকলোখিনিও ইয়াতে লৈ লৈছোঁ আৰু বাকীখিনি তাহাঁতক দেখিছোঁ বাকীখিনিতো আমি আনিছোঁৱে এতিয়া বঢ়িয়াকৈ যাই থাকাৰে কথা কেনে লাগছি এখনি দিয়া হাতিছি আহোঁতে ভাল হ'ব কিন্তু সকলোতে আহিব পাৰিম এতিয়া বঢ়িয়াকৈ যাই থাকিলেহে ৰক্ষা তাৰ হাঁহি দৌৰে হাগাত ধৰিছি উঠা নৰে ইয়াৰ বঢ়িয়া এই পাহাৰ বান্দৰ লগ পালে কলখিনি দিব লাগিব বঢ়িয়াকৈ যাব লাগে এতিয়া বলক হাগাত ধৰিছি যো ভগৱানক চিন্তি বলক গাইছ জয় ভগৱান জয় হনুমান জয় মহাদেৱ চবকে চিমটি দিয়ে বঢ়িয়াকৈ যাই আছোঁ ওটো জয় শ্ৰীৰাম গাইছে বান্দৰ মাহানজি কল দিবা আহিছিলোঁ মাহান জয় শ্ৰীৰাম ঠিক আছে বান্দৰ কল মাহান মই দিবা আহিছিলোঁ হাতৰ পৰা কাঢ়ি লৈ যোৱা আনিছি দলি দিছোঁ কল মাহান হয় বান্দৰ আছে না কয় মোবাইল নাই ৰিক্স নাই এই বেগে এইগিলা বহি আছে বান্দৰে বাপৰে বান্দৰে গেছ কল খা আছে বান্দৰ বান্দৰ আমাৰ এনে কল দি কল যি আনিছিলোঁ হয় বান্দৰ ইয়াতে গেছ কেনে কৰি দেখছি গেছ বান্দৰ
বাপৰে মান বান্দৰ মোবাইলটো কাটি নিলে ৰক্ষা কি এটা কৰে দেখোন অ গাইছ চাই লাগে বান্দৰ ও গাইছ বান্দৰ মানুহ আমাৰ পিছে পিছে আহি আছে কল দিছো না আন্ধকে মাৰ লাইন পাচ্ছি তে মাৰ লাইন পাচ্ছি চানা চানা বান্দৰ জয় শ্ৰীৰাম গাইছ এই পিছফালেও আছে মোবাইলটো ভয়ে লাগে নিবা বঢ়িয়া সেই বুম লাগিছে বান্দৰকেইটা চাই গাইছ বঢ়িয়া আৰু দিবা মন যায় গাইছ ছাতিখিনি দি লওঁ ৰ'ব এতিয়া গাইছ এইটো মন্দিৰ হাজোৰ আমাৰ মাধৱ মন্দিৰ এতিয়া বঢ়িয়াকৈ ছাতিখিনি দি লওঁ সেই বান্দৰত উৎপাত বৈদ্য উৎপাত কৰিছে বান্দৰে বঢ়িয়াকৈ সিহঁতৰ ছাতিখিনি দি আছে ময়ো বঢ়িয়াকৈ ছাতিখিনি দি লওঁ তো গাছ ছাতি তিতি বঢ়িয়াকৈ দিয়া হৈ গ'ল বঢ়িয়াকৈ সেৱা কৰি ল'লোঁ আৰু ইয়াতে বঢ়িয়া ভিউটো দেখিছে কি ধুনীয়া আৰু পায় আৰু ইয়াতে ফটো উঠিব দিছে এই মাৰি আছে কেমেৰামেন এই ভিউ আল্টিমেট ভিউ গাইছ বঢ়িয়া আৰু এইটো বঢ়িয়া এইটোতো ফটো চটো উঠিব ধৰণে এই হাঙাই বেগে বান্দৰে খেলা খেলাই আছে মাৰি পেলাই জকাব বান্দৰক বঢ়িয়া লাগছে ভিউটো বঢ়িয়া বেলেগ নহ'লেও ভিউটো বঢ়িয়া লাগছে এই এতিয়া বঢ়িয়াকৈ এটা ফটো উঠি লওঁ ময়ো বঢ়িয়া বান্দৰৰ লগত ফটো উঠো গাইছ বান্দৰৰ লগত মন্দিৰৰ পৰা আহি কিনে এহেঁতে কিবা লৈ আছে এই কিবা সাৰু চাৰু চাহ আছে এই মায়াকক গেলি এই লো কাকৰা টিপি আছে দেখো এই এটা কাকৰা টিপি আছে বঢ়িয়া কৰিলোঁ এতিয়া মূৰ্তি চূৰ্তি ল'ব লাগে এইগিলা তো নলা মূৰ্তি তো গাছ আমি এতিয়া ডাইৰেক্ট মাধৱ মন্দিৰৰ পৰা ওলাই কিনে এতিয়া ভীমেখতে পন্তা ভাত খোৱা 6 টাকিলি যাম মানে কেদাৰ মন্দিৰ তাকিলি বঢ়িয়াকৈ যাই থাকোঁ এনে দৈ আহিছে আৰু এটা আমাৰ ৰৈছি গাইছে পল এই ৰাস্তা চিনি বনাই আমাৰ ক'ৰবাত গৈছিলে মানে দোকানত কিবা খাবা ই ক'ৰবাত গেল এতিয়া ই একেগিলি আমি ৰখি আছোঁ এতিয়া বঢ়িয়াকৈ যাই থাকোঁ তাৰপিছত সি আহক তাৰপিছত বঢ়িয়াকৈ যাই থাকোঁ গাইছ ৰাক্ষৰা হান হৈছে আমাৰ কেদাৰ মন্দিৰত গৈছোঁ ভীমে পন্থা খোজৰে এই ৰান্ধেকে খোজকাঢ়ি আছে পাহাৰত বাপৰে একা বাই গৈছোঁ এইখিনিতে এইবাৰ পুৱা মক্কা জন্ম হৈ গৈছে যোৱা বছৰ গৈছিলোঁ কাৰণ টাইম নাই সেইকাৰণে এইবাৰ কেদাৰ মন্দিৰত আহিলোঁ যোৱা বছৰ জনাইছিলোঁ না এই পাহাৰ কিবা থুচি অলপ ছাপৰ্ট কৰিব গাইছে এনেকৈ কষ্ট কৰি আহিছোঁ চাইকেল মাৰি হেজাৰ পাই আহিছোঁ বাপৰে বাপ আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে ভাল আৰু চাইকেল লৈ যাই দিব ইয়াতকৈ আৰু বেছি দূৰত যাম ধামাকা হ'ব এতিয়া বঢ়িয়াকৈ যাই থাকোঁ বলক কেদাৰ মন্দিৰত গ'লে তো গাছ আমি এতিয়া তাকে যাই থকাৰ আগে আগে অলপ বহুত ভাল থকাৰ কাৰণে অলপ আমি জিৰাইছোঁ গোটেইকেইটাই সেইটো বাগাত দি লৈছে একদম এই তাতে এতিয়া বঢ়িয়াকৈ অলপমান জিৰাই লওক ভাগা চাগাৰ কমি লওক তাৰপিছত বঢ়িয়াকৈ যাব লাগিব এই বেগে বা এনেকৈ উঠি যাব লাগিব আজি মৰিব লাগিব বেছি দূৰ নাই আৰু 800 মিটাৰমান আছে বঢ়িয়াকৈ যাব লাগে এতিয়া কি বঢ়িয়া গাছ পাত চাত নাই কি ডাঙৰ পাহাৰৰ মাজত এনেকুৱা গাছ থাকে বম এতিয়া বঢ়িয়াকৈ চাই থাকোঁ এই গাড়ী চাং তো গাছ আহি পালোঁ কেদাৰ মন্দিৰ কিন্তু এটা কথা পা চেৰিত যাব লাগিব নাযাং জয় শ্ৰীৰাম দাউৰিম গাছ আমি দাউৰিম গাছ তাতে পাহাৰত এইটোৱে হ'ল গাইছ কেদাৰ মন্দিৰ এই পাহাৰৰ ওপৰত বেগে বেগে আহিছোঁ মানুহ আহিছে কিন্তু এইটো কিছু বহুত মানুহ আছে এতিয়াও এতিয়া আৰু তলত নিমব লাগিল অলপ আৰু যাই ৰাখিব লাগিব নিমব লাগে যাই পাই আছে গাছ এতিয়া আমি ভীমে ইয়াতে পন্থা ভাত খোৱা 6টাটো থবা আহিছোঁ বঢ়িয়াকৈ চেণ্ডেল এনেকৈ খুলি লওঁ এতিয়া মানুহ আছে কিছু এতিয়া বঢ়িয়াকৈ চাওঁ বলক ইয়াতে আছে বঢ়িয়াকৈ চাই লওঁ এইটোৱে হ'ল গাইছ ভীমে পন্থা খোৱা 6টা এইটোৱে এতিয়া কম পন্থা খাইছে এইটোত গাইছ আগতেতো বহুত দ আছিল এতিয়া মাটি লাগি আহি গৈছে নোহোৱা আহিছে তো গাইছ আমি ভীমৰ পন্থা ভাত খোৱা 6টা আহি কিনে ইয়াতে ভাত খাব লৈছোঁ দৈও আছে ইয়াতে আছে এতিয়া বঢ়িয়াকৈ ভাত খাওঁ তাতে হাজোৰে আভা বঢ়িয়াকৈ ভাতটো খাই লওঁ এনে পুৰা ভাত 4টা অৰ্ডাৰ দিছোঁ পুৰা ৰান্ধি পেলাই আমলেট ভাত খাব আমি এতিয়া নিৰামিষ ভাত খাম এনেদৰে নিৰামিষ ভাত নাখায় এনে আমলেট খাব আহিছে গাছ ভাত চাত খাই এতিয়া আৰু আমি ঘৰত দেখি যাই আছোঁ এতিয়া বঢ়িয়াকৈ যাই থাকিব লাগে আৰু ক'ৰবাত অলপমান ৰেষ্ট ল'ম গাছ তাতে বহুত মানুহ
ৰেষ্ট ল'ব পৰা নাই এতিয়া ক'ৰবাত ৰেষ্ট ল'ব লাগিব আৰু বহুত গাড়ী যে আছে ইয়াতে গাড়ীৰ উৎপাত কিনকে চাওকচো গাইজ গাড়ীগিলা এইখিনি জেগাত আৰু ট্ৰানিং হেন জেগা না ইয়াতে অলপ দিগদাৰ ৰৈ সেইকাৰণে বঢ়িয়াকৈ আগত যাওঁ যাই কিনে বঢ়িয়াকৈ অলপমান ৰখিম ভাতকেইটা হজম হওক তাৰপিছত আৰু ঘৰত দিন যাই থাকিম এতিয়া অলপ যাই থাকোঁ ঘৰত তো গাইজ অলপমান আহি কিনে ইয়াতে অলপমান জিৰইছোঁ ল'ব এন্দো আছে ইয়াতে আৰু ইয়াতে খেতি চেতি কৰি আছে হাজৰি বেগে ইটো খেতি কৰি আছে পানীয়ে নাই দেখিছা আমাৰ তাতে আছে এইগিলা খেতি ইয়াতে দেখিলি নে কেনে খেতি কৰি আছে এই খেতি কি হ'ব আছে সি হাঁহৰ খেতি গাছ বঢ়িয়াকৈ জিৰাই ল'লোঁ এতিয়া আৰু ঘৰত দেখি যাই থাকোঁ এহেঁতে গেলে মই এতিয়া বঢ়িয়াকৈ চাইকেলত বহি লওঁ এতিয়া আৰু আমাৰ ঘৰত গেলি আছে গাইজ ৩৫ কিলোমিটাৰ এতিয়া বঢ়িয়াকৈ যাই থাকিব লগ এহেঁতে গেলে মই যাওঁ দিয়ক এতিয়া গাছ যাই কিনে আৰু বেলেগ দেখিখিনি থোৱা আকেতো হ'ব এতিয়া আৰু ডাইৰেক্ট যাই নলবাৰীত দেখি দিম নলবাৰীত কি কৰোঁ এতিয়া তাতে যাই লাগ পাম পলক নলবাৰীত গেলি যাওঁ তো গাছ আৰু বেছি চখ নাপতাই দিব এটা দৈ খাই লওঁ দৈ খাই আছে দৈ খাই আছে এনে গাখীৰ খাই আছে পুৰবীৰ এতিয়া মই বঢ়িয়াকৈ দৈ খাই লওঁ খাই লৈ কিনে বঢ়িয়াকৈ পইচাৰ কুপন গাইছ সি বকে সি নিজৰ আছে গাখীৰ খাই কিনে এতিয়া বঢ়িয়াকৈ যাই থাকোঁ খাই লৈ তো গাইছ ঘূৰি ঘূৰি আৰু বেছি ভিডিঅ' বনাই থকা নাই ডাইৰেক্ট নলবাৰীত আছোঁ আহি কিনে মনোজন হোটেলত বঢ়িয়াকৈ এতিয়া কিবা এটা খাই লওঁ এনে দৈয়ে বহি গৈছে আৰু কমে নাখাই পেলাই সি ডাইৰেক্ট ম'ম' খাব যাব এতিয়া বঢ়িয়াকৈ ইয়াতে খাই লওঁ এই সৰক গিলি কিবা এটা কিনছি এতিয়া আমিও চাহ এটা অৰ্ডাৰ দিছোঁ আৰু মিঠা এটা অৰ্ডাৰ দিছোঁ মনোজন মিঠাই মিনি আৰু জানি বহুতে জানে নলবাৰী বেছি দুটা জানে বঢ়িয়াকৈ চাহ আৰু মিঠাই আহি গ'ল আৰু এন্দো আছে এই চিংৰা খা আছে ই একো নাখায় কিয় নাখায় ইচ্ছা নাই এতিয়া আমি বঢ়িয়াকৈ খাই লওঁ কিনে আৰু বেলেগ খাব যাব আছোঁ তো গাইছ এতিয়া ইয়াতে বঢ়িয়াকৈ ম'ম' খাই লওক সেই আমাৰ ম'ম' দি আছিলে তাই সি আৰু হাঁহি আৰু বঢ়িয়াকৈ এতিয়া ম'ম'টো খাই লওঁ খোৱাৰ পিছত লগ পাইছোঁ এতিয়া গাইছ বঢ়িয়াকৈ এটা আইচক্ৰীম খাই লওঁ অলপ পেটটো অলপ ঠাণ্ডা পেলাই থৈ দিওঁ বঢ়িয়াকৈ এতিয়া আমি লক্ষীমপুৰ শুনিছোঁ বঢ়িয়াকৈ চাহ আছে খালী চাহ একাপ বঢ়িয়াকৈ খাই লওঁ দৈয়ে আছে এতিয়া বঢ়িয়াকৈ একাপ খাই লওঁ তো গাইছ লক্ষীমপুৰৰ পৰা ডাইৰেক্ট আহি পালোঁ ঘৰ আৰু বেছি আৰু ভিডিঅ' বনাই থকা নাই কাৰণ মোবাইলৰ চাৰ্জ নহয় গৈছে এতিয়া 10% আছে এতিয়া বঢ়িয়াকৈ আৰু চাৰ্জ দিব লাগে ভিডিঅ' এডিট কৰিব লাগে পূৰা একদম গা চা বিহে গৈছে গাইছ পূৰা যোৱা আমাৰ 110 কিলোমিটাৰ হৈছে আমাৰ টোটেল আমি যাব লগা হৈছে নে পাহাৰৰ ওপৰে সেইকাৰণে টোটেল 110 কিলোমিটাৰ হৈছে এনেকৈ ভাগাত ধুচি গাইছ খোৱাতে গেছি পইচা মান এনেকৈ খাইছোঁ কিছুমান ভিডিঅ' দেখিব পৰা নাই আপোনালোকক বহুত খোৱা গৈছে আমাৰ এনাৰ্জি লাগিব না গাইছ ঠাণ্ডা এনেকৈ খাইছোঁ একদম বিহে গৈছে গা এতিয়া আৰু ঘৰ আহি পালোঁ এতিয়া একদম ফ্ৰেছ হওঁ পূৰা মুখ চুখ ধুম পাৰিলে গাটো ধুব লাগিব কাৰণ গৰম ধৰি গৈছে চুলি তুলি কেম্বা হৈ গৈছে পূৰা ভালে লাগিল যাই কিনে আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিয়ক বহুত কষ্ট হৈছে তেতিয়াহে আগবাঢ়ি যাব পাৰিম তাৰপিছত এতিয়া আৰু কি ক'ম ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভাল ৰাইড আনি আছোঁ যদি এইটো ভিডিঅ'ত ভাল মৰম পাম ইয়াতকৈ আৰু ডাঙৰ 200 কিলোমিটাৰো হৈ যাব আমাৰ যাত্ৰা চাইকেল লৈ হয়তো কিবা ট্ৰিপ হ'ব আপোনালোকে বঢ়িয়াকৈ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই গাইছ নেক্সট ভ্লগত লগ পাম অতি শীঘ্ৰে আমাৰ এটা খানা আহি আছে তাৰে ভ্লগ পাম বহুত দিন খানাৰ ভ্লগ দিয়া নাই 1.5 মাহমান আগতে দিছিলোঁ এতিয়া বঢ়িয়াকৈ যাওঁ বাই বাই গাইছ কেনে লাগিল তোৰতো কামেই নাই আমার একদম এক্সাইটেড ফুল ভাল লাগছে মস্তি গাইছে বাই 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 বাই